মহিলা এই ঘটনা কামৰূপ পাগল হলে নেকি এনেকৈ চিঞৰে নেকি কোনোবাই মৰতিজনী এনে গোটেই খৰা ভূতটো তই কিয় চিঞৰিছিলি নহলে ঐ তহঁতে এবাৰ বন্ধ কৰচোন পিজিৰ মালিকে আহিলে কিন্তু দিব কিন্তু এ ধমক দে হ'ব স্কলাৰজনী হয় দেচোন স্কলাৰ কিমান আৰু এই চাৰি দিৱাৰৰ মাজত সোমাই থাকনো বল অলপ বাহিৰত ওলাই বল মনটো ভাল লাগিব হয়তো কিমান আৰু ৰুমটো সোমাই থাকো আকৌ নাযাওঁ দে তহঁতে যা মোৰ বহুত এছাইনমেণ্ট বাকী আছে বলো একো নহয় দে তই থাক ইয়াতে কিন্তু সোনকালে আহিবি তহঁতে বাৰু হ'ব দেচোন বাই কালি পিছে তহঁতে কেতিয়া আহিলি নাজানো 3:30 বাজি বাজিল চাগে টাইমটো নাচালো নহয় কি হল শুনচোন তুইবোৰ কি কৰিব ওলাইছ খুশি এইপিনে চাচোন কি কৰিব ওলাইছে কি হৈছে তোৰ কি কৰিব ওলাইছ তই এইবোৰ কি হ'ব মোৰ এতিয়া মই এতিয়া কি কৰিম সি মোৰ ভিডিঅ'বোৰ ভাইৰেল কৰিলে এনেকুৱা কিয় কৰিলে সি মোৰ লগত মই ইমান ভাল পাইছিলো তাক সি যি কৈছিলে তাকেই কৰিছিলো অচোন তই কন্দা বন্ধ কৰ আমি আছো ন তোৰ লগত এবাৰতো তই আমাৰ লগত শ্বেয়াৰ কৰিব পাৰিলি হয় তই যে এইবোৰ কৰিব ওলাইছ এটলিষ্ট তোৰ মা দেউতাৰ কথা ভাব অলপ ধৈৰ্য ধৰ হেল্পলাইন চাইবাৰ হেল্পলাইনত ফোন কৰিলে আমি সলিউশন পামতো তই চিল হ আয়শা তই খিনি ক'ব পাৰিছ যাৰ লগত হয় সিয়ে গম পায় সি মোৰ ইনষ্টাগ্ৰামৰ পিক্সৰ পৰা এইবোৰ ডিপ ফেক ভিডিঅ'বোৰ বনাইছে হ'ব তই কন্দা বন্ধ কৰচোন আমি আছোতো জীৱনটোৰ নিচিনা মূল্যৱান বস্তু জানো কিবা আছে কোনোবা আপোন এজনক হেৰুৱা বেদনা মোতকৈ আৰু কোনে বুজিব তাকেই জীৱনত কঠিন সময় আহিবই কিন্তু সেই কঠিন সময়ত সাহসী হৈ থাকিবই লাগিব ছায়া কি কৰি আছিলি তই এয়া জানো কেতিয়াবা তোৰ কথা কবলৈ মন নাযায় কিন্তু আজি তহঁতৰ ওচৰত কবলৈ বৰ মন গ'ল মই সৰু থাকোতে আমাৰ ওচৰৰ খুৰী এজনীয়ে আমাৰ গাঁৱৰ পথাৰৰ মাটিখিনি নিজৰ নামত কৰিব বিচাৰিছিলে কিন্তু একো কৰিব নোৱাৰি গাঁৱৰে এজন পাখণ্ডী বাবাৰ লগত মিলি মোৰ মাক ডাইনী বুলি সজালে কেৱল কিছু সৰু ঘটনাৰ বাবে গাঁৱৰ মানুহে ভুল বুজি মোৰ মাক হত্যা কৰিলে এদিনা যদি ওচৰৰ আইতা গৰাকী নাথাকিলেহেঁতেন হয়তো মই আজি তহঁতৰ মাজত নাথাকিলোহেঁতেন আমি এনে এখন পৃথিৱীত বাস কৰো য'ত আমি সকলোৱে সুখ অনলাইনত বেলেগক দেখাই নিজে উৎফুল্লিত অনুভৱ কৰো জীৱনৰ প্ৰতিটো মুহূৰ্ত ছ'চিয়েল মিডিয়াত পোষ্ট নিদিয়াকৈ থাকিব নোৱাৰা হৈছো আমি জীৱনৰ প্ৰতিটো মুহূৰ্তক অনলাইনত শ্বেয়াৰ কৰি আমাৰ মুহূৰ্তবোৰক ৰাজহুৱা সম্পত্তিলৈ ৰূপান্তৰিত কৰা যেন হৈছে আমি ফেচবুক ইনষ্টা টুইটাৰত পোষ্ট এটা দিয়াৰ আগত এবাৰো চিন্তা নকৰাকৈ আপলোড কৰো কিন্তু ইণ্টাৰনেটৰ আন্ধাৰ চুকবোৰত আত্মগোপন কৰি থকা দানৱবোৰে আমাৰ নিৰ্দোষিকতাক শোষণ কৰিবলৈ অপেক্ষা কৰি থাকে সিহঁতে সুবিধা লয় ডিপ ফেক ফটোজ ভিডিঅ'জৰ সৃষ্টি কৰে ব্লেকমেইল কৰে নিৰীহ
জীৱনক লাহে লাহে অন্ধকাৰলৈ ঠেলি দিয়ে কোনো উপায় নাথাকে ইয়াৰ ফলত কিমানে যে নিজৰ জীৱন হেৰুৱালে এই ডিজিটেল আতংকত কিমানে যে প্ৰাণ হেৰুৱাইছে তথাপিও অনলাইনত শ্বেয়াৰ কৰাটো এটা যেন ট্ৰেণ্ডত পৰিণত হৈছে আমাৰ বাবে ই মাথো আন এটা বাতৰি আন এটা জাননী কিন্তু সেয়া কি হৈ আছে ইতিহাস নিষ্ঠুৰ ই নিজকে পুনৰাবৃত্তি কৰে এসময়ত অসমত কেৱল কুটিল মনৰ মিছা কথাৰ বাবে নিৰীহ নাৰীক ডাইনী সজাই মাৰপিট বহিষ্কাৰ আনকি হত্যাও কৰা হৈছে আজি হয়তো সঁজুলিবোৰ সলনি হ'ল কিন্তু নিষ্ঠুৰতা একেই আছে আমি নিমাত আতংকবোৰ নিজেই মাত মাতি মূৰ দাঙি জীৱনত যুঁজ দি জীয়াব শিকিব লাগিব